এইটো মোৰ পঢ়া ৰুম। এইবোৰ মোৰ চাৰ্টিফিকেট। এইবোৰৰ কি মূল্য তাকেই ভাবি থাকোঁ আজিকালি। মই জীৱনত কেতিয়াও বহুত কিবা কিবি বিচৰা নাই। মাথো মই মোৰ যোগ্যতা অনুযায়ী এটি চাকৰি বিচাৰিছোঁ। শাসনত থকা চৰকাৰখনৰ পৰা কেইদিনমান আগত এক্সাম দিবলৈ গৈছিলোঁ। পৰীক্ষা শেষ নহওঁতেই হলৰ পৰা ওলাই আহিবলগীয়া হ'ল। পেপাৰ লিক হয়। মন্ত্ৰী MLAৰ পৰিয়ালৰ লোকে আগস্থান পায়। প্ৰতি বছৰে হ'বলগীয়া পৰীক্ষাবোৰ 5 বছৰৰ মূৰত এবাৰ হয়। কিয় হয় বাৰু এনেকুৱা? আমাৰ প্ৰতি চৰকাৰখনৰ কোনো দায়বদ্ধতা নাই নেকি? দক্ষতা বিকাশ হোৱাৰ পিছতো মোৰ দৰে হাজাৰজনে নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ একো এটা স্থান বিচাৰি পোৱা নাই। এইবোৰ আভুৱা ভাৰী আৰু নচলিব। নিৰ্বাচন আহি আছে আৰু এইবাৰ আমি আমাৰ কথা ভাবিব বিচৰা চৰকাৰ এখনক বিচাৰিছোঁ। এখন চৰকাৰ যি অসম আৰু অসমীয়াক সদায় প্ৰথম স্থান দিব। অসম জাতীয় পৰিষদ, অসম প্ৰথম, সদায় আৰু চিৰদিন। জাহাজৰ চিহ্নত ভোট দি অসম জাতীয় পৰিষদক জয়যুক্ত কৰক।